হেল্ল' এভৰিৱান, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা আপোনালোকৰ সকলোৰে জনপ্ৰিয় ৰাখলীলা ধাৰাবাহিক চাই হয়তো আপোনালোকে সকলোৱে ভালেই পাইছে। এই ৰাখলীলা ধাৰাবাহিকত অভিনয় কৰা ৰিয়া আচলতে কোন হয়, তেওঁৰ প্ৰকৃত পৰিচয় কি, এই সকলোবোৰৰ বিষয়ে আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে বলকচোন আজিৰ এই ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধু বান্ধৱীসকল, ৰিয়াৰ প্ৰকৃত নাম হৈছে শ্ৰেয়া বৰঠাকুৰ। তেওঁৰ জন্ম হৈছিল 1996 চনৰ 28 নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাত। বৰ্তমান তেওঁ কৰ্মসূত্ৰে গুৱাহাটীত থাকে। শ্ৰেয়া বৰঠাকুৰৰ পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক, দেউতাক, ভায়েক আৰু ককাক আইতাক আছে। তেওঁৰ মাকৰ নাম হৈছে অঞ্জনা গোস্বামী আৰু দেউতাকৰ নাম হৈছে শান্তনু বৰঠাকুৰ। শ্ৰেয়া বৰঠাকুৰৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে তেওঁ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰিছিল শিৱসাগৰৰ হলিনেম স্কুলৰ পৰা আৰু তাৰপিছত তেওঁ HS কমপ্লিট কৰিছিল ডিব্ৰুগড়ৰ চলবুক একাডেমীৰ পৰা আৰু তাৰপিছত BCom কমপ্লিট কৰিছিল যোৰহাটৰ জগন্নাথ বৰুৱা কলেজৰ পৰা আৰু তাৰপিছত তেওঁ স্নাতকোত্তৰ ডিগ্ৰী কমপ্লিট কৰিছিল কলকাতাৰ PNGB ইউনিভাৰ্চিটিৰ পৰা। বন্ধু বান্ধৱীসকল, শ্ৰেয়া বৰঠাকুৰৰ প্ৰফেশ্যন হৈছে এক্টিং আৰু মডেলিং। শ্ৰেয়া বৰঠাকুৰে বহুতো অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছিল। শ্ৰেয়া বৰঠাকুৰে অভিনয় কৰা প্ৰথমখন ধাৰাবাহিক হৈছে অলকানন্দা আৰু তাৰপিছত তেওঁ বৰ্তমান এতিয়া ৰাখলীলা ধাৰাবাহিকত ৰিয়াৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু ৰিয়াৰ অভিনয় চাই কেনেকুৱা পাইছে জনাবচোন। আজিলৈ ভিডিঅ'টো ইমানেই আছিল। ধন্যবাদ।